মই ইয়াৰে আগৰ পাৰ্টটো আপোনালোকক দিছোঁ, মানে আগৰ খণ্ডটো দিছোঁ আৰু আপোনালোকে মই ইয়াতে লিংক দি দিম সেইটো পাৰ্টৰ। মোৰ ডেলিভাৰীৰ ফাৰ্ষ্ট পাৰ্টটো মই অলৰেডি দি দিছোঁ, আপোনালোকে যদি চোৱা নাই চাই ল'ব। আৰু মই এতিয়া আজি ছেকেণ্ড পাৰ্টটো ক'বলৈ বিচাৰিছিলোঁ, মানে ছেকেণ্ড পাৰ্ট ফাৰ্ষ্ট পাৰ্ট কিয় দিব লগা হ'ল, সময় নহ'ল একচুৱেলি, সেইদিনা মই সময় নাপালোঁ তেনেকৈ গোটেইখিনি কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিবৰ কাৰণে, মাজতে ৰৈ দিব লগা হ'ল। চ' আকৌ মই আজি ভাবিছোঁ মই পিছৰ ৰৈ যোৱা কথাখিনি আপোনালোকৰ আগত কওঁ, সেইটো কাৰণে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আগৰখিনি যিবিলাকে চোৱা নাই আৰু মানে সেইবিলাকে মোৰ মানে ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাত গৈ চাব পাৰিব। তো কওঁ আৰু বাকী পিছৰখিনি আজি মই সকলোখিনি কৈ শেষ কৰি দিম, আপোনালোকে জাষ্ট চাব আৰু। মোক যেতিয়া সেইটো বেজী দিয়া হ'ল, সেই বিয়ৰ বেজীটো, তেতিয়া মানে কি হ'ল, ৰাতি হৈ আহিল। ইফালে মোক বেজীটো দিলে 9টামান বজাত। চ' 9টামান বজাত যেতিয়া বেজীটো দিলে, ইফালে মোৰ বিটো মানে অহা বেজী আছিল সেইটো, সেইকাৰণে বেজীটো দিয়াৰ লগে লগে মানে আহি আছে বিটো, কিন্তু মই সহ্য কৰি আছোঁ। কিমান সহ্য কৰিম, সেই ৰাতিপুৱা 10 বজাৰ পৰাই মই সেই ৰাতি 9-10 বজালৈ সহ্য কৰিলোঁৱে বি। আৰু বিটো এনেকুৱা বিষ, আপোনালোকে নাভাবিব যে বহুত কিবা বেলেগ বুলি। অকল অনুভৱ এইটো তেওঁলোকেহে কৰিব পাৰে যিবিলাকে মানে বাচ্ছা অলৰেডি জন্ম দিছে, সেইবিলাকে এই বি বোলা বস্তুটো কেনেকুৱা হয় সেইটো তেওঁলোকে সহ্য কৰিব পাৰে। চ' মই কৈছোঁ যে তেতিয়াৰ পৰা মোৰ বিষ আহি আছিল, আৰু বেজীটো দিয়াৰ লগে লগে আৰু বেছি বিষ আহিল, কাৰণ সেইটো বিষ অহা বেজী আছিল। পিছত মই বিহত থাকিব পৰা নাছিলোঁ, চট পটাই আছোঁ বিচনাত, মানে বিচনাত হাত ভৰি মাৰি মোৰ একদম অৱস্থা নাই। ওচৰত মা আছিল আৰু হাজবেণ্ডহঁত আছিল। মই তেনেকুৱাকৈ থকাৰ হাজবেণ্ডে চাই থাকিব নোৱাৰি, অলপ আঁতৰে আছে, কিন্তু মই হাজবেণ্ডক মাতি আনিছোঁ, আনি কাষত বহাই লৈছোঁ। প্লিজ মোক কিবা এটা কৰা, ডক্টৰক কোৱা, চিজাৰিং হ'লে কৰি দিব, কিন্তু ৰাতি চিজাৰিং নকৰে বুলি কৈছে আৰু। তাৰপিছত ৰাতি চিজাৰিং নকৰে, ইফালে দি দিলে বিহৰ বেজীটো, আৰু মই কি কৰোঁ কি নকৰোঁ তেনেকুৱা অৱস্থা হৈ গৈছে। কিমান সহ্য কৰিম বি। তাৰপিছত মাক মই যিমান একদম খং, পূৰা এনেকুৱা বিষত মানে খং উঠি গৈছে মোৰ। তাৰপিছত মাক মই মাৰিছোঁ, মোক কি কৰক কৰ, মানে মই সহ্য কৰিব পৰা নাই, হাত ভৰি মাৰিছোঁ। তাৰপিছত সহ্য কৰিব নোৱাৰি মই মাকে তেনেকৈ মানে হাতে ভৰিয়ে মাক মাৰিছোঁ আৰু তেনেকৈ। তাৰপিছত ডক্টৰৰ লগত আকৌ তেওঁলোকে কথা পাতিলে, মোৰ হাজবেণ্ড গৈছে, দাদা গৈছে, আৰু এইফালে দুজনমান দাদা আছিল, তেনেকৈ সিহঁতো গৈছে, যাই হাজবেণ্ডৰ লগত মানে ডক্টৰৰ লগত কথা পাতিলে সিহঁতে গৈ। তাৰপিছত কথা পাতি গম পালে যে মোৰ বেবীটো, তেতিয়ালৈকে ফিংগাৰ যেনেকৈ দি চাই, তেতিয়ালৈকে বেবীটো মানে ওলাই আহিব লগা হোৱা নাছিল আৰু মানে। তো ৱেইট কৰিব লাগিব বুলি কৈছিল ডক্টৰে। ৰাতিপুৱা 8মান বজাত সকলোখিনি ক্লিয়াৰ হ'ব বুলি কৈছিল, আৰু বেছি মানে যদি আমি এনেকৈ থাকোঁ তেতিয়াহ'লে তেওঁলোকে মানে চিজাৰিং কৰিব পাৰিব, কিন্তু কৈছিল আৰু ডক্টৰে সিহঁতক যে আপোনালোকৰ দুটাৰ ভিতৰত এটা পাব, হয় বাচ্ছা পাব, নহয় মাক পাব, এনেকুৱাকৈ কৈছিল। সেইটো কাৰণে আমাক সেইটো কথা জনোৱা হোৱা নাছিল আগতে। পিছত যেতিয়া আমি অধৈৰ্য হৈ গ'লোঁ আৰু তেতিয়া মানে ডক্টৰে ক'ব লগা বাধ্য হৈ গ'ল যে কি মানে এনেকুৱা এটা কণ্ডিশ্যন হৈ আছে, সেইটো কাৰণে আপোনালোকক নৰ্মেল হ'ব যেতিয়া নৰ্মেলতে ৰাখিম। আৰু চিজাৰিঙৰ মাথা মাৰা নাছিল ডক্টৰে, নৰ্মেলত আছিল বেবীটো, আৰু যদি আপোনাৰ বেবী নৰ্মেলতে থাকে নৰ্মেলতে জন্ম দিব লাগে, আৰু যদি চিজাৰিং মানে পজিশ্যনটো অলপ বেয়াকৈ থাকে তেতিয়াহ'লে চিজাৰিং কৰি দিয়ে আৰু ডক্টৰে। তো সেইটো আছিল কথা, যিটো আমাক জনোৱা হোৱা নাছিল। তাৰপিছতো মোক জনোৱা নাছিল এইটো কথা, কাৰণ সিহঁতেও ভয় খাইছিল যে এনেকৈ হয় বাচ্ছা থাকিব, নহয় মই থাকিম, এইটো কৈছিল যিহেতু, সেইকাৰণে ভয় খাইছিল সিহঁতেও। চ' কোৱা নাছিল মোক তেনেকৈ, কিন্তু মই বুজি পোৱা নাছিলোঁ, সেইকাৰণে মই সিহঁতক গালি পাৰি আছিলোঁ বা খঙতে কিবা কিবি কৈছোঁ যে মোক কিয় চোৱা নাই, মোক কিয় এনেকৈ পেলাই থৈ দিছে, এনেকৈ তেনেকৈ কিবা কিবি কৈছিলোঁ। তাৰপিছত গম পালোঁ আৰু কথাটো যে ধৈৰ্য ধৰ, মায়েও কিবা কিবি এনেকৈ বুজালে। লাষ্টত মই উঠিব নোৱাৰা হৈ গ'লোঁ একদম। মই যেতিয়া ডক্টৰৰ ওচৰত আকৌ যাওঁ, তেতিয়া মোক এই গাড়ী টানা চকীত তেনেকৈ লৈ গ'ল হস্পিটেলৰ পৰা, নি ডক্টৰক দেখালে। ডক্টৰে চাই মেলি কৈছে ৰাতিপুৱা 8 বজাত সকলোখিনি ক্লিয়াৰ হৈ যাব, তো আপোনালোকে 8 বজালৈকে যেনেকৈ নহওক ৰখিবই লাগিব বুলি ক'লে, বেলেগ উপায় একোৱেই নাই। তাৰপিছত সেইদিনা জন্মাষ্টমী আছিল, মানে মই হস্পিটেলত থকা দিনা জন্মাষ্টমী আছিল, সেইটো কাৰণে ৰাতি বহুত বৰষুণ দিছিল। তেনেকৈ মই বিষত থাকিব নোৱাৰি মই দাদা এজনক ফোন কৰিছিলোঁ, দাদাজন আকৌ সেই বৰষুণত ভিজিয়ে তেনেকৈ গ'ল, যাই ডক্টৰৰ লগত অলপ চিনাকি আছিল, তেখেতে যাই ডক্টৰৰ লগত কথা পাতিলে। কথা পাতি মেলি মানে ডক্টৰে যিহেতু এনেকৈ কৈ থৈ দিছে যে আপোনালোকৰ এনেকুৱা এটা ক্ৰিটিকেল হৈ আছে, সেইটো কাৰণে আপোনালোকে আৰু বেলেগ মোক অপশ্যন দেখাবৰ কাৰণে নাহিব বুলি কৈ থৈ দিলে ডক্টৰে। সেইটো কাৰণে আমাৰ উপায় নাই আৰু। 3টামান বাজিছে, কিমান আৰু হেৰি কৰিম,
তাৰপিছত বেলেগ হস্পিটেলত লৈ যোৱাৰ কথা আছিল। হাজবেণ্ডকো মই ক'লোঁ যে মই এনেকৈ থাকিব নোৱাৰোঁ, মই মৰি যাম, অকল মৰিলোঁ বুলি মই চিঞৰিছোঁ, মৰিলোঁ মই বুলি চিঞৰিছোঁ। লাষ্টত হাজবেণ্ডে ক'লে বেলেগ হস্পিটেলত লৈ যাম, ইয়াতে আৰু নেদেখুৱাওঁ বুলি ক'লে। তাৰপিছত কওঁতে তাৰপিছত মোৰ শাহু মাহঁতে ক'লে যে নালাগে, ইয়াতে হ'ব, চিজাৰ নৰ্মেল আছে যেতিয়া নৰ্মেলে হ'ব, আৰু চিজাৰিঙৰ মাথা মাৰিব নালাগে বা এনেকৈ বেলেগ হস্পিটেলত নিয়ে মাথা মাৰিব নালাগে বুলি ক'লে। তাৰপিছত উপায় নাই, হাজবেণ্ডে শুনিলে কথা। তাৰপিছত মই মৰ্ণিং হোৱালে বাট চালোঁ, আৰু তেতিয়াৰ পৰা ৰাতিপুৱা 10 বজাৰ পৰাই মই একো এটা মুখত দিয়া নাছিলোঁ। চ' মই মনতে ভাবিলোঁ যে পানী অলপ খাই লওঁ, তাৰপিছত অন্ততঃ মোৰ গাত বল মানে থাকিব লাগিব। তেতিয়া যদি মই নিজৰ দেহাটো পেলাই দিম, মই বাচ্ছাটো জন্ম দিম কেনেকৈ? তো বাচ্ছাটো যিহেতু মোৰ পেটত আছে, চ' মই বাচ্ছাটো জন্ম দিবই লাগিব, আৰু সেইখিনি মই কষ্ট কৰিবই লাগিব। সেইটো মই মনতে একদম পূৰা ডাঠ কৰি ল'লোঁ মনটো। তাৰপিছত যিমানখিনি কষ্ট পাইছোঁ, মানে বাচ্ছাটো ওলাই দিয়াৰ পিছত অন্ততঃ মই সেই কষ্টখিনি নাপাওঁ, সেইটো কথা ভাবি মই মানে মৰ্ণিং হোৱালে, মানে ৰাতিপুৱা হোৱালে মই বাট চালোঁ কষ্ট কৰি। তাৰপিছত ৰাতিপুৱা হোৱাৰ পিছতে 6-7মান বজাত আকৌ ডক্টৰৰ লগত কথা পাতিলে। ডক্টৰজন আছিল ৰাতি 8টাৰ পৰা ৰাতিপুৱা 8টালৈকে। সেইখিনি সময়ৰ ভিতৰতে আমাক কামখিনি কৰি দিম বুলি কৈছিল। ৰাতি যিহেতু আমাক এইটো পেচেণ্ট পাইছে, আৰু তেওঁৰ লগতে আমি কথা পাতি আছোঁ। চ' তেখেতে ক'লে মই 8 বজাৰ আগতে সকলোখিনি ক্লিয়াৰ কৰি দিম বুলি। তাৰপিছত ৰাতিপুৱা আমি এনেকৈ থাকি ডক্টৰৰ লগত কথা পাতিলোঁ। ডক্টৰে ক'লে, আকৌ মোক মাতি আনি মোক সেইবাৰ নৰ্মেল ৰুমতে ৰাখিলে, মানে য'ত নৰ্মেল বেবীবিলাক ওলাই তাত ৰাখি মেলি তাত মই ক'লোঁ কি, মা ক'লে যে বহুত সৰু ছোৱালী, এনেকৈ নৰ্মেল বেবী জন্ম দিবলৈ তাইৰ কষ্ট বহুত হ'ব, আৰু দেহাত ইমান জোৰ নাই যে নৰ্মেল কৰিব, আৰু সাহসো নাই। সেইটো কাৰণে অলপ গাটো অলপ মানে এটা চেলাইন হ'লেও দিয়ক বুলি কৈছিল। আৰু তেতিয়ালৈকে মোক চেলাইন বেজি একো দিয়া হোৱা নাছিল। বেজি দিছিল, সেইটো বিহৰ বেজিটো দিছিল, আৰু এনেকৈ একো দিয়া নাছিল চেলাইন। চ' চেলাইন এটা দিবৰ কাৰণে মাহঁতে ক'লে। মায়ে যেতিয়া ক'লে, কোৱাৰ পিছত চেলাইন এটা দিছিল। চেলাইনটো হাফ হৈছে আৰু আধামান গৈছে। তেতিয়াই মায়ে কৈছে মানে ডক্টৰকে ভগৱান বুলি ভাবি ল, আৰু যিমান গাত বল আছে, শক্তি আছে, সকলোখিনি প্ৰয়োগ কৰ, নহ'লে তই এনেকৈ কষ্ট পাই থাকিব লাগিব বুলি ক'লে। তাৰপিছত মই ভগৱানক ভাবিলোঁ, বহুত চিন্তা কৰিলোঁ, ভগৱানক খাটিছোঁ আৰু যে ভগৱান মোকে লাগে কিবা এটা কৰি দিয়ে, কিন্তু মোৰ বাচ্ছাটো ভালে ভালে জন্ম হওক, মই এইটোৱে ভাবিছিলোঁ। বেলেগ একো উপায় নাই আৰু মোৰ। তাৰপিছতে মই এনেকৈ থাকি ৰাতিপুৱা যেতিয়া ডক্টৰক দেখালোঁ, ডক্টৰক মই হাতযোৰ কৰিছোঁ, ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, হাততে ধৰি কৈছোঁ, প্লিজ ছাৰ মোক চিজাৰিং কৰি দিয়ক, মই নৰ্মেল কৰিব নোৱাৰোঁ, মোৰ ওচৰত ইমান সাহস নাই, নৰ্মেল কৰিম যে। তাৰপিছত ডক্টৰে কৈছিল, একো নাই, বেয়া লাগিছে তোমাক দেখি, মোৰ সৰু ছোৱালী এনেকৈ কৈ আছা, কান্দি আছা, কষ্ট পাই আছা, বেয়া লাগিছে। কৰিব পাৰিলে মই কৰি দিলোঁ হয়, কিন্তু মই কৰিব পৰা কণ্ডিশ্যনত নাই। মই অলৰেডি কৈছোঁ তোমাৰ হাজবেণ্ডক কি কণ্ডিশ্যনত আছে এইটো বস্তু, সেইটো কাৰণে মই কৰিব নোৱাৰোঁ, আৰু মই তোমাৰ জীৱনৰ লগত খেল খেলিব নিবিচাৰোঁ এইটো কৰি। চ' তুমিয়ে নিজে চেষ্টা কৰিব লাগিব, যিহেতু তুমি মাক হ'বলৈ ওলাইছা, চ' কষ্টখিনি কৰিবই লাগিব, এনেকৈ ক'লে। তাৰপিছত মই আৰু উপায় নাই, যিহেতু মই বেডখন যেনেকুৱা হস্পিটেলৰ বেডখনটো আপোনালোকে সকলোৱে জানে, হস্পিটেলৰ বেড আগফালে মানে এনেকুৱা ধৰা আছিল, পিছফালে ধৰা আছে, দুয়োফালে ধৰি লৈছোঁ। এনেকুৱা সৰ্বোচ্চ গাৰ বল প্ৰয়োগ কৰিছোঁ, একদম ভগৱানে জানে আৰু, এতিয়া যি হয় হ'ব, আৰু মই মৰিলেও মৰিম, থাকিলেও থাকিম, বাচ্ছাটো জাষ্ট জন্ম দিব লাগে, সেইখিনিয়ে আৰু। তাৰপিছত মই এনেকুৱা বল প্ৰয়োগ কৰিছোঁ, মাক ধৰি আছোঁ, ইফালে ভগৱানক ভাবিছোঁ, যিমান গাৰ বল আছে দি আছোঁ। লাষ্টত মই কওঁ যে কি হৈছিল, লাষ্টত এনেকুৱা মানে পানীৰ নিচিনা টোপোলা এটা থাকে, সেই পানীৰ নিচিনা টোপোলাটো ফাটি গৈছিল। এনেকৈ মানে ফাটি যোৱা এটা চাউণ্ড পাইছিলোঁ আৰু মই। তাৰপিছত ফাটি যোৱা চাউণ্ডখিনি যোৱাৰ পিছতে মোৰ মনটো বহুত ভাল লাগিছিল। মই তেতিয়া ভাবিছিলোঁ যে বেবীটো ওলাইছে, জন্ম পাইছে, এনেকৈ ভাবিছিলোঁ। নাজানো, ফাৰ্ষ্ট আছিল, চ' নাজানো, তেনেকৈ ভাবিছিলোঁ আৰু, কাৰণ ইমানখিনি কষ্ট পাই আছোঁ। যেতিয়া এনেকৈ বস্তুটো ওলাই গ'ল, তেতিয়া ভাবিছোঁ বেবীটো ওলাইছে, এনেকৈ ভাবিছোঁ। কিন্তু লগে লগে মোক একদম কিবা হৈ গৈছে, বিষটো অলপমান তেতিয়া কমিছিল, যেতিয়া সেনেকৈ পানীটো মানে গুচি গৈছিল, পানীৰ টোপোলাটো মানে বেবীটো এটা মানে পানীৰ নিচিনা এটা আৱৰণত থাকে, সেই পানীৰ আৱৰণটো যেতিয়া ভাঙি গৈছিল, তেতিয়া মোৰ অলপমান বিষটো কমিছিল। তাৰপিছত যেতিয়া মই ভাবিলোঁ বেবী ক'ত, বেবীটো ওলোৱা নাই। তাৰপিছত লগে লগে ডক্টৰক মানে ক'লে, পানীটো ভাঙিছে, ডক্টৰ আহিব লাগে বুলি ক'লে। তাৰপিছত ডক্টৰ আহি মেলি ডক্টৰে মোক ক'লে, ডক্টৰক মানে ৱাৰ্ড বয়বিলাক থাকে যে, সিহঁতক ক'লে চকীত কেনেকৈ লৈ যাব। ৱাৰ্ড বয় নিনি আমাৰ মানে হাজবেণ্ডে বা দাদা এনেকৈ লৈ যায়, য'ত অপাৰেশ্যন ৰুম থাকে, নৰ্মেলবিলাকৰ মানে যিবিলাক ৰুম থাকে আৰু নৰ্মেল কৰাবিলাকৰ, সেইবিলাকৰ তাতে লৈ গ'ল। ৰুমটো দেখি মই একদম পাগল হৈ গ'লোঁ, মাথা চাথা গৰম উঠি গ'ল, মানে কি ৰুম, কি লাইট, কি পোহৰ, মই এতিয়া কি কৰিব, এনেকৈ ভাবিলোঁ। তাৰপিছত
তাৰপিছত মোক লৈ গ'ল, লৈ যাই মই বহিব পৰা নাই, সিহঁতে ধৰি দিছে, তেনেকৈ বিচনাত উঠাই দিছে। তাৰপিছত বিচনাত উঠাৰ পিছত মই লাজ নকৰি কওঁ যে কি কৰিছিল। তাৰপিছত মোৰ বেবীটো যেতিয়া বেবীটো ওলাবৰ কাৰণে মাথাটো ওলাবৰ কাৰণে যিখিনি মানে জোখ লাগে সেইখিনি জোখ আমাৰ নাথাকে। চ' মোক কাটি দিয়া হৈছিল গুপ্তাংগত, মানে কাটি দিয়ে এনেকৈ কেঁচা ঘাত, বেজি চেজি নামাৰে, জাষ্ট এনেকৈ কাটি দিয়ে। কাটি দি বাটটো মানে বহল কৰি লয়। তাৰপিছত সেই বাচ্ছাটো তাৰ পৰা টানি টানি এনেকৈ ওলায়, সেই বেবীটো তেনেকৈ ওলায় নৰ্মেলবিলাকত। চিজাৰিঙত মই নাজানো, চিজাৰিঙৰ কথা মই একো গমো পোৱা নাই, নাজানো। মই নৰ্মেলততো কৈছোঁ, মই যিখিনি হৈছিল মোৰ লগত মই সেইখিনি কৈছোঁ। তাৰপিছত যেতিয়া বেবীটো ওলালে, তাৰপিছত বেবীটো ওলোৱাৰ পিছত যেতিয়া ফাৰ্ষ্ট কান্দিছে, অ' মাই গড, মই সেইটো মানে কান্দোন মই কেতিয়াও জীৱনত মানে পাহৰিব নোৱাৰোঁ। মই সদায় সেইটো কান্দোন শুনো আৰু সদায় মানে মাইণ্ডত বাজি থাকে সেই কান্দোনটো। সেইটো কোনোদিন পাহৰিব নোৱাৰে যিবিলাকে মাক হৈছে আৰু প্ৰথম সন্তানৰ কান্দোন শুনিছে আৰু বেবীটোৱে কান্দিছে আৰু মই হাঁহিছোঁ। এয়াই আৰু মানে মাক হোৱাৰ মাতৃত্বৰ মানে অনুভৱ এয়াই যে বেবীটোৱে কান্দে আৰু মাকজনীয়ে হাঁহে। তাৰপিছত বেবীটো আনি মোৰ এনেকৈ গাত লগাই দিছিল। অলপ গৰম গৰম হৈ আছিল বেবীটো, যিহেতু মাকৰ গৰ্ভত থাকি ইমান দিন থাকি বাহিৰলৈ ওলাই আহিছে, চ' গৰম গৰম হৈ আছিল। তাৰপিছতে নাই চাইবিলাক এনেকৈ কাটি মেলি সিহঁতে ৰাখিলে। তাৰপিছত আমাৰ মাইনা নাইটো বিচাৰি পোৱা নাই দেই, যিটো নাভি থাকে সেইটো নাভিটো ডক্টৰে ক'ৰবাত কাটি পেলাই দিলে চাগে, মই গমেই নাপালোঁ একো এইবিলাক। তাৰপিছতে ডক্টৰে তাৰপিছত এই যি কাটিছিল সেই কটা জেগাখিনি বেজীৰে এতিয়া চিলাই মাৰিব এতিয়া। না তোমাক বেজী তত নোহোৱা বেজী দি ল'ব, না কিবা কৰিব, সেই বস্তুখিনি বেজীৰে সেই কেঁচা মাংসত কেঁচা হেৰিত চিলাই মাৰিব এতিয়া। তাৰপিছত মোক চিলাই মাৰি আছে, বিভিন্ন ধৰণৰ কিছুমান নাৰ্ছবিলাকে কথা সুধি আছে, যাতে মই সেইটো মাইণ্ড নকৰোঁ, মানে সেইটো কাৰণে চিলাই মাৰিবৰ কাৰণে সুধি আছে, কৈ আছে কিবা কিবি, ইমান কম বয়সত বিয়া হৈছা, ইমান কি কৰিছা, হাজবেণ্ডে কি কৰে, অমুক তমুক, বেবীটো জন্ম পাইছে, তুমি হাঁহিছা এতিয়া, আগতে দেখোন কান্দি আছিলা, এনেকৈ তেনেকৈ কিবা কিবি সুধি আছে, যাতে মই সেই মানে সিহঁতে কৰা কামখিনিত মই মনোযোগ নিদিওঁ, মানে এইবিলাক কথাত মই লাগি থাকোঁ। সেইটো কাৰণে সিহঁতে মোক এনেকৈ ব্যস্ত কৰি ৰাখি আছে, কথা পাতি আছে। তো তেনেকৈ থাকি মোক চিলাইখিনি মাৰি দিলে। সেইখিনি মই ধৈৰ্য ধৰিছোঁ, কাৰণ ইমানখিনি কষ্ট কৰিছোঁ যিহেতু অলৰেডি, আৰু এইখিনি ধৈৰ্য ধৰিবই লাগিব। ব্লেডেৰে এনেকৈ কাটি এনেকৈ চিলাই মাৰে। খবৰটো দিলে যে আপোনাৰ এগৰাকী ছোৱালী হৈছে, ছোৱালী সন্তান জন্ম পাইছে, এনেকৈ ক'লে। মই বহুত হেপ্পী আছিলোঁ তেতিয়া, আৰু সঁচাই মাতৃত্ব হোৱাৰ অনুভৱ মই মানে সেইখিনি সময়তে পাইছিলোঁ। আৰু আমাৰ ধুনু ছোৱালী এতিয়া বজ্জাৰ হৈ গ'ল, বদমাছ হৈ গ'ল। সেই সৰু পোৱালী ছোৱালীটো মোৰ ছোৱালীটো বদমাছ হৈ গ'ল। সেইটো বদমাছ হে এতিয়া মাকক বুঢ়ী বুলি কয়, বুঢ়ী মা বে ইয়া এনেকৈ কয়। মাকে যে কিমান কষ্ট কৰিছে তাইৰ লগত, সেইখিনিতো কি আৰু আছে বাকী। তাৰপিছত তাই 8:30 বজাত জন্ম পালে, 8:30 মানে 8:15 তাই জন্ম পালে। মঙলবাৰ আছিল সেইদিনা, 8 ছেপ্টেম্বৰ। তো মই ভাবিছিলোঁ মোৰ জন্ম তাৰিখ আছিল 19 ছেপ্টেম্বৰ। মই ভাবিছিলোঁ তেতিয়া একেলগে কৰিম তাইৰে মোৰে জন্মদিনটো, কিন্তু নোৱাৰিলোঁ। মইতো এনেকুৱা কৰি জন্ম পালেই বাৰু, তাৰপিছতো মোৰ কষ্ট শেষ হোৱা নাছিল। আৰু তেতিয়া মোৰ মানে কি হ'ল, তেতিয়া গম পালোঁ, মানে তাই জন্ম পোৱাৰ পিছত যিহেতু মই টোপনি মৰা নাছিলোঁ দুদিনকৈ ৰাতি, সেইটো কাৰণে মই তাই জন্ম পোৱাৰ পিছত বহুতখিনি আৰাম পালোঁ। মানে কষ্ট হৈ আছে এইফালে, কিন্তু পেটৰ যিটো বিষ বা এনেকুৱা বিষটো মই কম পালোঁ। সেইটো কাৰণে মই টোপনি যাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু মই ক'লোঁ তাইৰ লগতে, তাইক মই এৰি দিয়া নাছিলোঁ। জন্ম পোৱাৰ পিছত যেতিয়া মাকবিলাকে নিজৰ মানে বুকুৰ মাজত ৰাখিব লাগে সন্তানবিলাকক, তো তেনেকৈ মই বুকুৰ মাজতে ৰাখিলোঁ তাইকো। তাৰপিছত এটা কথা হ'ল, তাই বজাত তাইৰ হেৰি হ'ল, গাটো অলপ বেলেগ কৰিলে, মানে বেয়া কৰিলে, আৰু কিবা চক খাই উঠা নিচিনা তেনেকুৱা কৰিলে, কিবা কিবি অলপ লক্ষণ দেখা দিলে। তাইৰ দেখা দিওঁতে মাহঁতে ভয় কৰিলে, আৰু ভয় কৰি ডাক্তৰক মানে নাৰ্ছক লগ কৰিলে। নাৰ্ছক ক'লে কথাটো। নাৰ্ছক কোৱাৰ লগে লগে নাৰ্ছে মানে ডক্তৰক দেখাবৰ কাৰণে ক'লে। ডক্তৰক দেখুওৱাৰ লগে লগে তাইক আকৌ ICUত ভৰাই দিলে। ক'লে যে বেবীটো অলপ মানে কিবা ক্ৰিটিকেল আছে, সেইটো কাৰণে আপোনালোকে বেবীটো ICUত ৰাখিব লাগিব। চ' তেতিয়া যিমানখিনি সপোন, যিমানখিনি আশা, যিমানখিনি মৰম বা যিমানখিনি মানে তাইৰ ওপৰত আশা কৰিছিলোঁ, সেইটো মানে বহুত বেছি বেয়া লাগিছিল। কান্দিছিলোঁ বহুত, হাজবেণ্ডৰো বেয়া লাগিছিল, মাহঁতৰো বেয়া লাগিছিল, সিহঁতেও কান্দিছিল। বেবীটো জন্ম পোৱা কিমাননো সময় হৈছে, 8 বজাত জন্ম পাইছে আৰু 3 বজাত আকৌ তেনেকুৱা হ'ল। তাৰপিছত ICUত ভৰাই দিলে। বেবীটো ভালকৈ দেখাই নাপালোঁ, মই শুই থাকিলোঁ তাইৰ লগতে। তাই উঠিয়ে যেতিয়া এনেকুৱা কৰিলে, মাহঁতে লৈ গ'ল তেনেকৈ। তাৰপিছত দেখাই নাপালোঁ মই তাইক ভালকৈ, মৰম কৰিবই নাপালোঁ। তো
তাইক লৈ গ'ল। তেনেকৈ লৈ যোৱাৰ পিছত ডক্টৰে তেনেকৈ আই চি ইউত ভৰাই থ'লে। তাৰপিছত তেতিয়া আই চি ইউত এনেকৈ থাকোঁতে মইতো মানে সিহঁতে আই চি ইউৰ পৰা উলিয়াই নিদিয়ে, অকল মাক যাব লাগিব নহ'লে দেউতাক যাব লাগিব, না আইতাক যাব পাৰিব না কোনোবা বেলেগ যাব পাৰিব, কাকো যাব নিদিয়ে, পাৰ্মিশ্যন নাই তেওঁলোকৰ। তাৰপিছত মই যাব নোৱাৰোঁ, মই খোজকাঢ়িব নোৱাৰা হ'লোঁ, ইফালে চিলাই আছিল, চ' খোজকাঢ়িব নোৱাৰোঁ। তেনেকৈ মই তাইক চাব বহুত ইচ্ছা যাই আছিল কিন্তু চাব নোৱাৰোঁ। হাজবেণ্ড যায় চাই আৰু ফটো মাৰি লৈ আহে। এইবিলাক ফটো মই লগাই দিছোঁ, এইবিলাক এইফালে যে লগাই দিছোঁ এইবিলাক ফটো আছিল, হাজবেণ্ডে মাৰি মাৰি অনা আছিল, তাত গৈ মাৰি তুলি আনে ফটোবিলাক। আৰু মই এনেকৈ চাওঁ আৰু কান্দো, কিমান বেয়া লাগে। তেনেকৈ থৈ দিছে তাইক, কাপোৰ কানি নিপিন্ধাকৈ তেনেকৈ পেলাই থৈ দিছে, বহুত বেছি বেয়া লাগিছিল সঁচাই। আৰু তাৰপিছত অলপ মানে 1 ঘণ্টামান যোৱাৰ পিছত তাইক অক্সিজেন দিয়া হৈছিল, অক্সিজেনৰ প্ৰয়োজন আছিল বুলি কৈছিল। তাৰপিছত তাইক অক্সিজেন দি থৈ দিলে। তেতিয়া তাইক মই চাব গ'লোঁ, মই মানে চাব নোৱাৰিলোঁ, চাব গ'লোঁ। তাইক চাব যোৱাৰ পিছত তাৰপিছত চাব যাই মোৰ এনেকুৱা বেয়া লাগিল, মই তাৰ পৰা আহি কান্দি দিলোঁ। তাৰপিছত কেনেকৈ পেলাই থৈ দিছিল, একদম বহুত মানে বহুত দুখ লগা। আৰু তাৰপিছত মোক ল'ব দিছিল, অলপ সময় গাখীৰ খুৱাব দিছিল, কিন্তু মই মানে সৰু আছিল ন। তাৰপিছত সিহঁতৰ যিটো মানে আই চি ইউত বেছি মানে বেবী থোৱা হেৰিটো থাকে, সেইটোৰ পৰা মই নিজে উঠাই আনি বাচ্ছাটো ল'ব পৰা নাছিলোঁ। নাৰ্ছক কৈছিলোঁ হেল্প কৰিবৰ কাৰণে, অলপ হেল্প কৰি দিয়াচোন, মই নোৱাৰিম অকলে, এইফালে কাপোৰো ল'ব লাগে। তাৰপিছত সিহঁতে হেৰি কৰিছিল, মানে শৌচ কৰিছিল। তাই জন্ম পোৱাৰ পিছত শৌচটো কলাৰ নিচিনা হয়, শৌচ কৰিছিল। মই সেইখিনি চাফা কৰিব পৰা নাছিলোঁ, জনাও নাছিলোঁ কেনেকৈ চাফা কৰে নাৰ্ছক। এনেকৈ মই ল'ব পৰা নাছিলোঁ। নাৰ্ছক কৈছিলোঁ হেল্প কৰি দিব কাৰণে, নাই সিহঁতে মোক অলপো হেল্প কৰি দিয়া নাছিল, কাৰণ কৈছিল মাক হৈছা তো নিজে কৰিব লাগিব চববিলাক। মই কৈছোঁ মাক হৈছোঁ হয়, কিন্তু আজি মই ফাৰ্ষ্ট হয় তাইক লোৱাটো, মই পৰা নাই, আপোনালোকে অলপ সহায় কৰি দিয়ক, কাপোৰখন ধৰি দিয়ক বুলি কৈছিলোঁ। তাত নাই, কাপোৰখন ধৰি দিয়া নাছিলে নেকি। তাৰপিছত মই এনেকৈ আঁঠুত কাপোৰখন লৈ তাইক এনেকৈ তুলি আনি আঁঠুত লৈ এনেকৈ তাইক লৈছিলোঁ। তাৰপিছত আনি ব্ৰেষ্ট ফিডিং কৰাইছিলোঁ। তাৰপিছত এনেকৈ অলপ টাইম তাই মোৰ লগত থাকি আকৌ মই তাত থৈ আকৌ গুচিছিলোঁ। থৈ আহিব মোৰ সাহস নাছিল, তাত থৈ আহিব অকলে তেনেকৈ, কিন্তু উপায় নাই, থৈ আহিব লগা হৈছিল। সেয়াই আছিল তাইৰ মানে চবতকৈ বেয়া লগা মানে মোৰ আৰু তাইৰ মাজত মানে বনিংটো। তাৰপিছত তেনেকৈ তাইক 3 দিন ৰাখিব লগা হ'ল। তাৰপিছত ছেকেণ্ড দিনা তাইক নীলা লাইট লগাই থ'লে। এই যে ফটোত মই দেখাইছোঁ এইখন ফটোত তেনেকৈ নীলা লাইট লগাই দিলে। তাইৰ হেনো জণ্ডিচ আছিল অলপমান। তাৰপিছত নীলা লাইট লগাই তেনেকৈ থৈ দিলে। মই ভাবি আছোঁ, আমাক কোৱা হোৱা নাছিল যে তাই কি হৈছে কি হোৱা নাই। পিছত আমি গম পাইছিলোঁ আৰু, কিন্তু কোৱা হোৱা নাছিল যে তাই এনেকৈ তেনেকৈ হৈছে। ডক্টৰক সুধিছিল বাৰে বাৰে, বা নাৰ্ছকো লগ কৰিছিল, নাৰ্ছবিলাকেতো চাব যাবই নিদিয়ে এনেকুৱা। তাৰপিছত এনেকৈ থাকি 3 দিন আমি তেনেকৈ থাকিলোঁ। তাইক চাব যাওঁ, মই যাব নোৱাৰোঁ, মোক ধৰি ধৰি লৈ যায়। তাৰপিছত ওপৰৰ পৰা তলত নামিব লাগে। আমি ওপৰত কেবিনত আছিলোঁ, কেবিন লৈছিলোঁ। তাৰপিছত 2খন বিচনা, তাৰপিছত বাথৰুম চাথৰুম সকলোবিলাক আছিল, সুবিধাখিনি খুব ধুনীয়াকৈ কৰিছে হাজবেণ্ডে। তাৰপিছত এনেকৈ থাকিলোঁ, থাকি মেলি তাৰপিছত ওপৰত আছিলোঁ যিহেতু, আকৌ তললৈকে বেবী মানে ৰুমলৈকে আহিব লাগে। তাৰপিছত আহি তেনেকৈ তাক চাই যাওঁ, আকৌ লওঁ অলপ সময়ৰ কাৰণে, লৈ মেলি আকৌ থৈ গুচি যাওঁ। এনেকৈ থাকি লাষ্ট সময়ত মই এদিন ৰাতি লৈ আহিলোঁ তাইক লগত ৰাখিম বুলি কৈ, আৰু তাই শুই থাকিল, এৰি নিদিয়া বুলি ক'লোঁ মই। তাৰপিছত সেনেকৈ এদিন ৰাখিছোঁ ৰাতি হস্পিটেলত। তাৰপিছত নেক্সট ডে আকৌ মই সিহঁতক দি থৈ আহিছোঁ ডক্টৰহঁতক বেবী ৰুমত। তাৰপিছত তেনেকৈ তাৰে পিছদিনা আমাক তাৰপিছত ঘৰৰ মানুহে ক'লে যে ঘৰত লৈ আহ, ঘৰত আনিলে নিশ্চয় ভাল হ'ব, এনেকৈ ক'লে। তাৰপিছত ঘৰত অনা যোজা কৰিলোঁ, ডক্টৰটোকো ক'লোঁ, নাৰ্ছকো ক'লোঁ, সকলোবিলাককে কৈ মেলি পিছদিনাখন আমি 4 দিনৰ দিনা ঘৰত গুচি আহিলোঁ। আৰু তেনেকৈ সেয়াই আৰু আজি মই সকলোবিলাক কথা আপোনালোকৰ আগত ক'লোঁ, আৰু যাতে এই কথাবিলাক সদায় সজীৱ হৈ থাকে সেইটো কাৰণে মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলোকে জনালোঁ। আৰু মাইনা যেতিয়া ডাঙৰ হ'ব তাইও গম পাব যে মাকে তাইৰ লগত কি কি কষ্ট কৰিছে, কি কি কৰা নাই, সকলোবিলাক গম পাব। চ' মই এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ এই ডেলিভাৰী ষ্টৰিটো ভাল পাব আৰু মৰম দিব বুলি আশা কৰিছোঁ। তেন্তে আজিলৈ বাই বাই, বহুতখিনি দীঘলীয়া হৈ গ'ল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে পাব আৰু মৰম দিব, বেয়া নাপাব সকলোৱে, কাৰণ গোটেইখিনি কথা ক'ব গ'লে দীঘলীয়া হৈ যায়, সেইকাৰণে মই ফাৰ্ষ্ট পাৰ্ট ছেকেণ্ড পাৰ্ট কৰি দিছোঁ। আৰু বাকী বাই বাই, আজিলৈ এৰিছোঁ।